পোনপ্ৰথমতে মই সদৌ জমদুৱাৰবাসী ৰাইজক আন্তৰিক শুভেচ্ছা মই জ্ঞাপন কৰাৰ লগতে সবকে মই নমস্কাৰ যাচিছোঁ। নমস্কাৰ। মই আপোনালোকলৈ এটা কথা স্পষ্টীকৰণ দিবলৈ পাই অন্তত বহুতো সুখী হৈছোঁ, কাৰণ যোৱাকালি এটা ছ'চিয়েল মিডিয়াত যিটো কথাটো আপোনালোকে শুনিবলৈ পাইছে বা দেখিবলৈ পাইছে তাকে মই স্পষ্টীকৰণ দিব বিচাৰিছোঁ। যোৱাকালি সৰেন্দ্ৰপুৰ গাঁৱত ইয়াত দুখন গাঁৱলৈ এখন মিটিং BPF দলে ইয়াত পাতিছিল আৰু এই গাঁৱত আপোনালোকে যিখিনি মানুহ হ'ব লাগিছিলে নিশ্চয় দেখিবলৈ পাইছে যে ইয়াত দুখন গাঁৱত অন্তত সৰেন্দ্ৰপুৰ গাঁৱত বড়োসকলে 100তকৈ বেছি ঘৰ আছে আৰু আমাৰ সান্তালী ভাইসকলে 30 ঘৰতকৈ বেছি আছে, আকৌ নেপালীও আছে তাতে। আকৌ এটা গাঁৱৰ পৰা ইয়াত আছিলে চিমলাবাৰী গাঁও। চিমলাবাৰী গাঁৱত আমাৰ আদিবাসী ভাইসকলে 70 ঘৰতকৈ বেছি আছে, বড়ো আছে, আকৌ ৰাভা মানুহ আছে। কিন্তু এই মিটিঙত আমি দেখিবলৈ পাইছোঁ ইয়াত কিমানজন মানুহে গোট খাইছে। আৰু এই মিটিঙৰ যোগেদি সিহঁতে মোক বহুতো এলিগেশ্যন লগাইছে, কথাবোৰ কৈছে। কিন্তু মই এই কথা কোৱাৰ কাৰণে অন্তত বহুত সুখীহে মই পাইছোঁ, কাৰণ যোৱা 17 বছৰত BPF দলে আমাৰ এই BTC অঞ্চলটো শাসন কৰিবৰ কাৰণে সুযোগ আৰু সুবিধাটো পাইছিল। কিন্তু যিখিনি সুযোগ সিহঁতে পাইছিলে এই সুযোগটো সিহঁতে ভাল এটা কামত লগাব নোৱাৰিলে। সিহঁতে দুৰ্নীতিৰ বাহিৰে আমাৰ অঞ্চলত একো উন্নয়নৰ কাম সিহঁতে কৰি দেখুৱাব পৰা নাই। এই আমাৰ জমদুৱাৰ সমষ্টিত যোৱা 10 বছৰত ৰেওৰীয়া নাৰ্জীহাৰী ডাঙৰীয়াই স্পীকাৰ 5 বছৰ হৈছিলে, 5 বছৰ EMA হৈছিলে, কিন্তু এই 10 বছৰত একোকে কৰিব নোৱাৰিলে। আৰু আমি বহুতো দুৰ্নীতি দেখিবলৈ পাইছোঁ। ইয়াৰ ভিতৰত মই এটাই উদাহৰণ দিব বিচাৰিছোঁ। কাছিয়াবাৰীত এটা হস্পিটেল তাত চেংচন কৰাই দিছিলে, আৰু যেতিয়া EM আছিল ৰেওৰীয়া নাৰ্জীহাৰী ডাঙৰীয়াই, নিজৰ ডিপাৰ্টমেণ্ট আছিল হেল্থ ছেক্টৰটো, কিন্তু কাছিয়াবাৰীত 2-3বাৰমান চেংচন কৰিও কোনোদিনো কমপ্লিট কৰিব নোৱাৰিলে। দুৰ্নীতিত নিজেও লিপ্ত হৈ পেলাই গোটেই টকাখিনি আত্মসাৎ কৰিলে। আৰু ইয়াৰ লগতে আপোনালোকে শুনি পেলাই আচৰিত পাব, এই 17 বছৰত জমদুৱাৰত এটা কমিউনিটি হলো ইহঁতে বনাই দিব নোৱাৰিলে। গোটেই জমদুৱাৰ সমষ্টিত আপোনালোকে ঘূৰি পৰক, এটা কমিউনিটি হল আপোনালোকে দেখিবলৈ নাপাব, য'ত ৰাজহুৱাভাৱে মিটিং কৰিবৰ কাৰণে সুযোগ সুবিধা পাব লাগিছিল, এইখিনিও নাই। আৰু বেলেগ ৰাস্তা ঘাট দলং কালভাৰৰ কথাটো বাদেই দিয়ক। আৰু ইহঁতে যোৱাকালি কৈছে সংকোচ নদীৰ কথা। সংকোচ নদীটো এইটো 5 বছৰৰ ভিতৰত হোৱা এটা সমস্যা নহয়। সংকোচ নদীৰ বানপানী গৰাখহনীয়া যিটো সমস্যা 50 বছৰৰ আগৰ এটা সমস্যা। আৰু এই সমস্যাটোক লৈ পেলাই বিভিন্ন সময়ত ৰাইজে চৰকাৰৰ ওচৰত ডিমাণ্ড কৰি আহিছিল আমাক প্ৰটেকশ্যন কৰিবৰ, এই নদীক প্ৰটেকশ্যন কৰিবৰ কাৰণে। কিন্তু আজিৰ তাৰিখত BPF চৰকাৰে 17 বছৰত একোকে কৰি দিব নোৱাৰিলে। কিন্তু অতিকেই আমি ভাল বুলি ক'ব লাগিব যে BTR চুক্তিৰ যোগেদি সংকোচ নদীত আকৌ উত্তৰ পালেদি আমি এটা ব্ৰিজ পাবলৈ সক্ষম হৈছোঁ। আৰু এই ব্ৰিজটো বনোৱাৰ লগে লগে সংকোচ পাৰৰ দুয়ো কাষে ইয়াত প্ৰটেকশ্যনৰ আৰু মাটাৰীৰ ব্যৱস্থা কৰা হ'ব। তেতিয়াহে আমাৰ এই অঞ্চলত বসবাস কৰা মানুহবিলাকে নিগাজিকৈ আমি এতিয়া বসবাস কৰিব পাৰিম। আৰু ইয়াৰ লগতে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এই যে ইয়াত দুটা গাঁৱৰ মানুহবিলাক গোট খাইছিল, আৰু ইয়াত যিমানবোৰ মানুহ দেখিছে ইয়াত সবে ক'বলৈ গ'লে BPFৰ ছাপৰ্টাৰ, আৰু সিহঁতে কিছুমানক টকা দি পেলাই ফুচলাই লৈ আনিছে। আৰু এই মিটিঙৰ যোগেদি যিসকলে ইয়াত ষ্টেটমেণ্টটো দিছে, প্ৰথমজন যিজনে ষ্টেটমেণ্ট দিওঁতা তেওঁৰ নামটো হ'ল দেটচুম নাৰ্জাৰী। তেওঁ নিজেই সৰেন্দ্ৰপুৰ গাঁৱৰ বা আমাৰ গাঁৱৰ BPFৰ এজন BCDCৰ মেম্বাৰ আছিলে সৌহিদিনালৈকে। আৰু ছেকেণ্ডত যিজনে আকৌ ষ্টেটমেণ্ট কৰিছিলে তেখেতে হ'ল দীপাংকৰ মুছাহাৰী, আৰু তেখেতৰ নিজৰ দেউতাও আমাৰ সৰেন্দ্ৰপুৰ গাঁৱৰে
BPF BCDCৰ মেম্বাৰ আছিলে সেইদিনালৈকে আকৌ টাৰ্ডত যিজন বয়সীয়াল ব্যক্তিয়ে ষ্টেটমেণ্ট দিছিলে তেখেতৰ নামটো হ'ল মাননীয় হংলা মুছাহাৰী তেখেতৰ ল'ৰাও মানে BCDCৰে মেম্বাৰ হয় তেখেতে হ'ল চিমলাবাৰী গাঁৱৰ ইয়াত দুখন গাঁৱৰ আছে গতিকে যিসকলে ইয়াত ষ্টেটমেণ্ট দিছে সিহঁতে নিজে নিজে সক্ৰিয় BPFৰ মেম্বাৰ হোৱাৰ লগতে মানে BCDCৰ সিহঁতে মেম্বাৰ হৈ আছে আকৌ আপোনালোকে শুনিলে বোধহয় আচৰিত পাব আমাৰ সুৰেন্দ্ৰপুৰ গাঁৱতে BPFৰ পৰা BCDCৰ চেয়াৰমেনো আছিলে আৰু মেম্বাৰ আছিলে 3জন আকৌ যিমানবোৰ আছে বহুতো পদবী দিয়া হৈছিলে মোক মানে মোৰ লগত প্ৰতিদ্বন্দ্বিতাত নামিবৰ কাৰণে কিন্তু আজি কপতি ইমানজন তাতে মেম্বাৰ আৰু BCDC চেয়াৰমেন থকা সত্ত্বেও আমাৰ গাঁওখনত এটা হিলো সিহঁতে দিব নোৱাৰিলে আৰু সিহঁতে নিজৰ মুখেৰে প্ৰকাশ কৰিছে যে জিৰণ বসুমতীৰে গাঁৱত এটাহে কাম দিছে বুলি হয় আমাৰ পানটো লিমিটেড সবে জানে আমাক কাম কৰিবৰ কাৰণে সুবিধা দিয়া নাই আজি আপোনালোকে চাওক আমাৰ জমদাৰ সমষ্টিকে আদি কৰি বিভিন্ন সমষ্টিত যিবোৰত বিৰোধী পাৰ্টিৰ বা দলসকলে জিতি আহিছে সেই সমষ্টিবোৰত আমাক TCLCৰ চেয়াৰমেন দিয়া হোৱা নাই BCDCৰ চেয়াৰমেন দিয়া হোৱা নাই বা কোনো BCDCৰ মেম্বাৰকো বিৰোধী দলসমূহক দিয়া হোৱা নাই ঠিক তেনেকাকৈ মোক তেনেকা সুবিধাটো দিয়া হোৱা নাছিল তাৰ কাৰণে আমি উন্নয়নৰ কামটো কৰিব নোৱাৰিলোঁ আৰু আমাৰ MCLৰ পানটো যিটো গাইডলাইন আপোনালোকে শুনিলে আচৰিত পাই যাব আমি 50,000ৰ পৰা ধৰিব পাৰোঁ যিটো 50,000 টকা দি এটা শিলগুটিও পটাৰৰ পৰা আমি সেই ৰাস্তালৈকে লৈ যাব নোৱাৰোঁ কাৰণ ইয়াত চালান লাগে কিবা লাগে এইটো দি কাম নহয় আকৌ ওপৰ লেভেললৈকে আমাক 5 লাখলৈকে ধৰিব দিয়া হৈছে কিন্তু সৰ্বমুঠ 25 লাখে আজি তাৰিখত আপোনালোকে চাওক 5 লাখ টকা দি এটা কালভাৰ্ট নহয় আজিকালি আমি দেখিবলৈ পাইছোঁ 20 লাখ 30 লাখ নহ'লে এটা বক্স টাইপ কালভাৰ্ট নহয় গতিকে আমাক যিখিনি এটা বছৰত আমাক চৰকাৰে ইউজ কৰিবৰ কাৰণে দিছিল যিখিনি এৰিয়া ডেভেলপমেণ্ট পান এইটোদি একো কাম নহয় তথাপিও মই এই 5 বছৰত 94টা স্কিম মই ধৰাই দিছোঁ যদি BPFৰ আংগ পাংগ বা নেতাসকলে যদি এইটো জানিব বিচাৰে সিহঁতে RTI দি পেলাই ব্লকৰ পৰা আৰামছে উলাই লৈ পাৰিব এইটো ক'ত দিয়া হৈছে আৰামছে ইয়াত লিখা থাকে কিমানকৈ মানে টকাটো চেংচন কৰাই দিয়া আছে গতিকে এইটো সিহঁতে উলাই লৈ পেলাই চাওক আমি ক'ত চেংচনটো কৰাই দিছোঁ গতিকে যোৱাকালি যিটো ষ্টেটমেণ্ট দিছে ইয়াৰ কোনো মূল্য আৰু অৰ্থ নাই সিহঁতে কৈ আছে মোক বোলে এইবাৰ ভোট নিদিব মোকতো আগৰ পৰাই ভোটেই দিয়া নাই কিন্তু এইবাৰ মই সিহঁতক আহ্বান জনাব বিচাৰিছোঁ কাৰণ এতিয়াতো যিহেতুকে BPF ভিত্তিটো এতিয়া ভূমিকম্পৰ নিচিনা কপি আছে সিহঁতে চৰকাৰত আহিব নোৱাৰে গতিকে আমাৰ লগত আহি কাম কৰক সময় থাকোঁতে আমি আঁকোৱালি ল'ম সিহঁতক আমি হিংহাৰে আমি নাচাওঁ ভাল চকুৰে আমি চাইছোঁ আৰু আন্তৰিকতাৰে আমি আঁকোৱালি ল'ব খুজিছোঁ এই সময় থাকোঁতে সিহঁতে আমাৰ লগত আহক আৰু এটা ৰিয়েলবৰ চ'ৰ্চৰ পৰা মই শুনিবলৈ পাইছোঁ যে একজন যিসকলে BCDCৰ চেয়াৰমেন আছে আমাৰ প্ৰতিদ্বন্দ্বী যিজন প্ৰাৰ্থী BPFৰ ৰেওৰীয়া নাৰ্জীহাৰী ডাঙৰীয়াই 15 লাখ 20 লাখকৈ দিছে তাৰপিছত এজন যিসকলে মেম্বাৰ BCDCৰ সিহঁতক 2ৰ পৰা 3 লাখকৈ দিছে আৰু সিহঁতে এতিয়া গাঁৱত গৈ পেলাই আমাৰ সাধাৰণ ৰাইজক ফুচলাই সিহঁতে মিটিঙত যাব লাগে কিবা যাব লাগে বুলি কৈ আছে টকা বগাই আছে কিন্তু তথাপিওতো সিহঁতে লৈ যাব পৰা নাই অন্তৰটো জয় কৰিব পৰা নাই গতিকে যিটো ষ্টেটমেণ্ট দিছে এইটো মোৰ কাৰণে প্লাছ পইণ্টহে হৈছে যিটো ৰাইজে নাজানিছিল আজিৰ দ্বাৰা এইটো বোধহয় ভালকৈ মানে বুজি পাইছে আৰু ইয়াৰ আগতেও এই যে বিভিন্ন অঞ্চলত আমাৰ জমদাৰ সমষ্টিত বিভিন্ন অঞ্চলত পালাছগুৰি কোনোবা জাগাত ইহঁতৰ দলীয় কৰ্মীসকলে তেনেকাকৈ মানে ভিডিঅ'টো সিহঁতে ভাইৰেল কৰি দিছে যে ক'তবা বোলে দলং নাই ব্ৰিজ ভাঙিছে ইয়াত মই বনাই দিব পৰা নাই এইও মানে হাস্যকৰ সিহঁতে জানে মই আগতে কৈছোঁ যে আমাৰ পানটো কিমান কি আহে সিহঁতে 17 বছৰ কৰাৰ পিছতো আজি তাৰিখলৈকে নিজৰ মানে পাৰ্টিৰ অন্তৰালত বা ভিতৰত সিহঁতে কোনোদিনো কুৱেশ্যন নকৰিলে যে আমি 17 বছৰত কি কৰিছোঁ আমি কিয় কাম কৰিব পৰা নাই এইটো সিহঁতে নিজৰ পাৰ্টিৰ মাজতহে এইটো
আলোচনা কৰিব লাগিছিল ৰাজহুৱাকৈ নকৰি পেলাই, কিন্তু ৰাজহুৱা কৰি পেলাই সিহঁতে নিজে হুলত পুতি তোৱাত নিজে লাগি গ'ল ভৰিটো। গতিকে মই ভাবোঁ সিহঁতে তেনেকুৱা আবুল তাবুল বকি পেলাই কথা কৈ পেলাই কোনো ৰাইজক সিহঁতে সিমান কৰিব নোৱাৰে। আৰু আজিৰ তাৰিখত চৰকাৰে যদি মোক এলাউ কৰে, এই কৰোনা ভাইৰাছ যদি যোৱাৰ পিছত মোক এটা সুবিধা দিয়ে গেডাৰিং কৰিবৰ কাৰণে, মই এটা জাগাতে জমদাৰ সমষ্টিত 20ৰ পৰা 30,000 সমৰ্থকসকলক মই গোট কোৱাব পাৰোঁ আজিৰ তাৰিখত। কিন্তু চৰকাৰত মানা আছে বুলিহে মই এইটো কৰিব পৰা নাই। পিছলৈ যদি এই সুবিধাটো আহে, চৰকাৰে যদি এইটো গেডাৰিং কৰিবৰ কাৰণে মোক সুযোগটো দিয়ে, তেতিয়াই মই শ্ব' কৰাই দিম যে আমাৰ সমৰ্থনবিলাক কিমান আছে, সেইদিনাই গম পাই যাব। আৰু আজিয়েই আনঅফিচিয়েলি আমি ডিক্লেয়াৰ কৰিব পাৰোঁ আমি জমদাৰ সমষ্টিত বিনা টেনশ্যনে আমি জিকি গৈ আছোঁ। ইয়াত BPF দলে ছেকেণ্ডতো নাথাকে, থাৰ্ডত থাকি যাব। গতিকে আজিৰ তাৰিখত সিহঁতে আমাৰ লগত কম্পিট কৰিব নোৱাৰে। তাৰ কাৰণে মই কৈছোঁ আমাৰ শ্ৰদ্ধাৰ জমদাৰবাসীক, আপোনালোকে কাৰো কথাত ভল যাব নালাগে। আমি দেখি আহিছোঁ, আকৌ নিশ্চয় কৰি আমি দেখি পেলাই অনুধাৱন কৰিব পাৰিছোঁ যে আমাৰ অঞ্চলত কি কৰিছে। আজি BPFৰ যিসকলে কৰ্মকৰ্তা আছে, বিশেষকৈ চেয়াৰমেন আৰু মেম্বাৰসকলে ৰাইজৰ যিটো জব কাৰ্ডৰ টকা সিহঁতে টগাই খাইছে, ৰাইজৰ নামত অহা ঘৰৰ চেংচন টকাটো সিহঁতে টগাই খাইছে, ৰাইজৰ নামত অহা IBS যিটো স্কিম আছিলে এইটো টগাই খাইছে। এনেকুৱাকৈ বহুতো স্কিমৰ টকাটো আজি সিহঁতে টগাই খাই পেলাই ৰাইজৰ আগত যাব পৰা নাই, ৰাইজৰ লগত আলোচনা কৰিব পৰা নাই, এনেকুৱা ধৰণৰ হৈ আছে। আৰু বেংকত যাৰ যাৰ নামত একাউণ্ট আছিলে এইবিলাক চব ফেক একাউণ্ট। আজি কাৰোবাৰ যদি জব কাৰ্ডৰ নামত, কাৰোবাৰ যদি পেঞ্চনৰ নামত, কাৰোবাৰ যদি ঘৰৰ নামত টকা উইথড্ৰ কৰিব লগা হয়, এই যে বেনিফিচিয়াৰী এইটো গম নাপায়, সিহঁতে যাই পেলাই বেংকত 2 নম্বৰ চহী কৰি পেলাই সিহঁতে টকাটো উলিয়াই লৈ আনে। এইবিলাক ৰাইজে গোটেইটো গম পাইছে। গতিকে আজিৰ তাৰিখত মই ভাবোঁ সিহঁতৰ কথাত কোনেও ভল নাযায়। সদুশেষত আমাৰ জমদাৰবাসীক মই শ্ৰদ্ধাৰে অনুৰোধ জনাব খুজিছোঁ, আপোনালোকে এই যে আভুৱা বৰা কথাত যেতিয়া সিহঁতৰ মানুহবিলাকে ক'ব, আপোনালোকে জাগাতে প্ৰটেষ্ট কৰক আৰু সত্য কথাটো আমাৰতো কৈ দিয়ক যে আমাক উন্নতি লাগে, আমাক ইয়াত সব জাতি গোষ্ঠীক লৈ আমি যাব বিচাৰিছোঁ। গতিকে আভুৱা বৰা কথাত আমি এনে শুনি থাকিব নালাগে, আমি এইটো প্ৰটেষ্ট কৰিব লাগে। গতিকে আমাৰ জমদাৰ ভাইকি আৰু BTK ভাইলৈ মোৰ আন্তৰিক শুভেচ্ছা আকৌ মই জ্ঞাপন কৰিছোঁ। কাৰণ UPPL চৰকাৰে হেলা ৰঙে হাঁহি মুখে এইবাৰ গঠন হ'ব। গতিকে এইটো চবে অকণমান 3 মাহমানলৈকে অপেক্ষা কৰি থাকক, আমি ভাল ফলটো পাম, আমি BTCৰ উন্নয়নটো দেখিবলৈ পাম। চবকে ধন্যবাদ।